নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া আজি লোকেল মুৰ্গী এটা খাবলৈ লৈছোঁ। এয়া আকৌ আমাৰ মিলিকিয়াই আছে দেই। লোকেল মুৰ্গীলৈ মিলিকিয়াই আছে, খামগৈ। অলপ জোকাৰিও দিছে তাক। এয়া কাটি কুটি ৰেডি হ'ল। এয়া আহি পাক পালোহি। এয়া পিঁয়াজ লৈছোঁ, মাংস লৈছোঁ। এয়া আদা ৰচুন জলকীয়া দি পেষ্ট লৈছোঁ কৰি আজি মিক্সিতে মাৰিলোঁ। সদায় মিক্সিত নামাৰোঁ বাৰু। এয়া আমাৰ মছলা দিম, ইমান নিদিওঁ, মছলা লৈছোঁ বাৰু। এয়া লগতে অমিতা এটুকুৰাও কাটি লৈছোঁ, বিলাহী দুটাৰ লগত আলু দিছোঁ এটা। এয়া পিঁয়াজ দিছোঁ, পিঁয়াজত তেল মাৰিছোঁ। মা মছলা ঢালি দিলোঁ আৰু অলপ অলপ ৰচুন আদা। তাৰপৰা এয়া আমাৰ মাংসখিনি মানে ফ্ৰাই হোৱাৰ পিছত আৰু আলু গলাৰ পিছত মানে পানী ঢালি দিলোঁ। এয়া আমাৰ মাংস উতলিছে আৰু এয়া আমাৰ মাংস ৰেডি হৈ গ'ল। পানীখিনি শুকাব দিলোঁ, মানে বেছি পানী থাকিলে বেয়া যে, সেই গতিকে মানে এয়া খাব পৰা গ'ল। এয়া বঙালী খুতুৰা চাটনি আনিলে। বাই বাই।